নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ আকৌ নতুন এটা ভিডিঅ'লৈ। ইয়াত সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপুনি যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি কৰি আছে, যেনে অসম পুলিচ, টেট, APSC, APDCL, PNRD, পঞ্চায়ত আদিৰ, তেন্তে এই 30টা অসমীয়া সাধাৰণ জ্ঞান 2021 আৰু 22 প্ৰশ্নোত্তৰখিনিয়ে আপোনাক বহুত সহায় কৰিব। তেন্তে বলকচোন দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু চেনেলটোলৈ যদি কোনোবা নতুনকৈ আহিছে, সকলোৱে লাইক এটা কৰি দিব। 1 নম্বৰ প্ৰশ্ন, গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল? উত্তৰ 1998 চনত। অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল? উত্তৰ 1867 চনত। বৰ্তমান অসমৰ মহকুমা কেইটা? উত্তৰ 88টা। স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? উত্তৰ চুহুংমুং। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 24 ফেব্ৰুৱাৰী তাৰিখে। আলবৈ ৰণ কেতিয়া সংঘটিত হৈছিল? 1669 চনত। অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে? উত্তৰ যোৰহাটত আছে। কোনখন মহাসাগৰত বাৰ্মুডা ত্ৰিভুজ অৱস্থিত? উত্তৰ ভাৰত মহাসাগৰত। হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল? উত্তৰ 640 খ্ৰীষ্টাব্দত। বাৰ্মা সামজৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? উত্তৰ কলিকতাত। মিচিংসকলৰ গ্ৰাম্য আদালতখনৰ নাম কি? উত্তৰ কুবাং। প্ৰথম তৰাইন যুদ্ধ কেতিয়া হৈছিল? উত্তৰ 1191 চনত। বিৰাটৰ চিঠি নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন? উত্তৰ জ্ঞান দাভিৰাম বৰুৱা। কলা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 30 অক্টোবৰ তাৰিখে। বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন? উত্তৰ চীন। অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে? উত্তৰ 4টা ভাগত। গোৱালপাৰাত হুদুম পূজা কিহৰ বাবে পালন কৰা হয়? উত্তৰ কৃষি উৰ্বৰতাৰ প্ৰতীক হিচাপে। আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ ডাবলিন। হৰ্ষচৰিত পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ বাণভট্ট। সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য অধিক লাভৱান হৈছিল? উত্তৰ ঘেঁহু। য়ং ইণ্ডিয়া গ্ৰন্থখন লেখক কোন? উত্তৰ মহাত্মা গান্ধী। বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা কোন? উত্তৰ ভগৱান বিষ্ণু। কাছাৰৰ প্ৰাচীন নাম কি আছিল? উত্তৰ হিড়িম্বা। কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? উত্তৰ ৰঘুদেৱ। দিল্লীক ভাৰতৰ ৰাজধানী স্বীকৃতি কোন চনত প্ৰদান কৰে? উত্তৰ 1931 চনত। অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? উত্তৰ 2খন। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 25 জানুৱাৰী তাৰিখে। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ পৰ্বতমালাৰ নাম কি? উত্তৰ বৰাইল। মহীশূৰৰ নতুন নাম কি? উত্তৰ কৰ্ণাটক। বুৰঞ্জী আধাৰত ৰচিত লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকখনৰ নাম কি? উত্তৰ জয়মতী কুঁৱৰী। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰি নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ ধন্যবাদ।